আজি আমার বিটিএটি এলাকার সিনিয়র সিটিজেন ফোরামর সৌজন্যত যি এইটো ডিসকাশন বা সেমিনার অর্গানাইজ করেছে ইয়ার কারণে মই প্রথমে এখেতসকলক মানে ধন্যবাদ দিছোঁ কিয়নো এতিয়া যি টপিকৰ ওপৰত সেমিনাৰ পাতিবলৈ লৈছে ইণ্টাৰ জেনেৰেশ্যনেল গেপ তাৰ মানে এতিয়া অল্ডাৰ জেনেৰেশ্যন আৰু য়াংগাৰ জেনেৰেশ্যনৰ মাজত যি আমাৰ কিবা দেখুৱাই দিছে আমি দেখা পাই আছোঁ সমাজত এটা যিটো অল্ডাৰ জেনেৰেশ্যনে পৰম্পৰাগত আমাৰ সমাজখন কিবা চলাই ল'ব যাব বিচাৰে এতিয়া নতুন চাম বা নতুন জেনেৰেশ্যনৰ ভিতৰত ইণ্টাৰেষ্টটো বেলেগ ধৰণৰ ইহঁতৰ লাইফষ্টাইল বেলেগ ধৰণৰ ইয়াত মানে অল্ডাৰ জেনেৰেশ্যন আৰু য়াংগাৰ জেনেৰেশ্যনৰ ভিতৰত সেইটো গেপ দেখা গৈছে এইটো কেনেকৈ ব্ৰিজ কৰিব পাৰে এই গেপটো কেনেকৈ ব্ৰিজ কৰিব পাৰে ইয়াৰ চেষ্টা বা প্ৰচেষ্টা হিচাপে আমাৰ এই কিবা এই সেমিনাৰৰ উদ্দেশ্যটো এইটোৱে আমি এটা এই সেমিনাৰৰ দ্বাৰা আমাৰ সমাজত এটা মেছেজ পঠিয়াব বিচাৰিছোঁ বা একেট অৰ্গেনাইজ বা যেনে উদ্যোক্তাসকলে যে প্ৰচেষ্টা চলাইছে ইয়াত এইটো লেখত ল'বলগীয়া এইটো মই স্পেচিয়েলি মই ধন্যবাদ সিহঁতক জ্ঞাপন দিছোঁ আমাৰ বিশেষ অতিথি হিচাপে আমি বা এই অৰ্গেনাইজ উদ্যোক্তাসকলে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মানে আমন্ত্ৰণ কৰিছিলে একেট কিবা বিশেষ কাৰণত গুৱাহাটীত যাব লগা হ'ল একেটোৰ ব্যস্ততাৰ কাৰণে সি একেট আহিব নোৱাৰিলে তাৰ ভিতৰত আমি সৌভাগ্য যে আমাৰ গোসাইগাঁৱৰ পৰাই এজন ৰিটায়াৰ্ড IAS অফিচাৰ শ্ৰী হেমন্ত নাৰ্জাৰী ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত আছে একেটোক মানে চিফ গেষ্ট হিচাপে আমি পাতি পেলাই এই কিবাটো আৰম্ভ কৰিছোঁ ইয়াৰ ভিতৰত আৰু তাৰপিছত আমাৰ BTR চিটিজেন ফোৰামৰ ৱৰ্কিং প্ৰেচিডেণ্ট ডক্টৰ বিনয় ব্ৰহ্ম ফৰ্মাৰ প্ৰিন্সিপাল অফ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ তাৰপিছত আমাৰ ডক্টৰ সুৰত নাৰ্জাৰী ছাৰ একেতেও মানে আগত কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল আছিলে একেট আছে আৰু বহুতে ইয়াতে ফৰ্মাৰ ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাৰপিছত CRPFৰ এজন DIG ৰিটায়াৰ্ড DIG একেসকলে প্ৰেজেণ্ট আছে আৰু আমি আশা কৰিছোঁ এই আজিৰ সেমিনাৰটো সাফল্যমণ্ডিত হ'ব আৰু এইটোৱে আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022